নমস্কাৰ। আজি আমাৰ ছাত্ৰাবাসত থকা ছাত্ৰ কেইজনমানক কেইটামান অসমীয়া শব্দ ইংৰাজীত অনুবাদ কৰি মুখস্থ কৰিবলৈ দিয়া হৈছিলে। সুধিম এতিয়া কোনে কেনেকৈ মুখস্থ কৰিলে। প্ৰথম সুধিব লৈছোঁ ইয়াত দেৱাশিষ বৰুৱা। এই যে খাওঁ তামোল, সেই তামোলৰ ইংৰাজীত কি বুলি কয়? বেটেল নাট। বেটেল নাট। হৈছে বহা। সুধিব লৈছোঁ ৰোহন গগৈ। পাণক ইংৰাজীত কি বুলি কয়? বেটেল লিফ। বেটেল লিফ। হৈছে বহা। বিশ্বজিৎ গগৈয়ে ক'ব লাগে পিঠাটো ইংৰাজীত কি বুলি কয়? কেক। কেক বুলি কয়। বিকি লুখুৰাখন চূণটোক ইংৰাজীত কি বুলি কয়? লাইম। লাইম। হৈছে বহা। বিষ্ণু নেৱাৰ ভাতটো ইংৰাজীত কি বুলি কয়? ৰাইচ। ৰাইচ। হৈছে বহা। কবি নেৱাৰ ক'ব লাগে যে পঁইতা ভাতটো ইংৰাজীত কি বুলি কয়? কি বুলি কয়? ফাৰ্মেণ্টেড ৰাইচ। ফাৰ্মেণ্টেড ৰাইচ। হৈছে বহা। যিচু ফুকন হয় ছাৰ। শুকতি মাছটো ইংৰাজীত কি বুলি কয়? ড্ৰাইড ফিছ। হৈছে বহা। এই হৃষিকেশ বৰুৱা পিক পেলোৱা ইংৰাজীত কি বুলি কয়? স্পীড। হৈছে বহা।